নামটো নকাং মই বেটাল লাউনক ভাগ দিছোঁ যিহেতু নলবাৰীৰে ইউটিউবাৰক আমি ছাপোৰ্ট কৰিম অসমত দুটা ডাঙৰ ডাঙৰ ইউটিউবাৰ হেৰিত দিছোঁ এতিয়া সি হেৰি চাপৰিটোই সি বানপানী হ'লে আমাৰ নলবাৰী সি সহায় কৰিব নাহে। গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰেডি প্লাছ হেড। তো গাইজ মই টুপি আৰু চশমাযোৰ মাৰিছোঁ। টুপিটো পিন্ধাৰ কাৰণে আৰু চশমাযোৰ পিন্ধাৰ কাৰণে বুজি পাইছোঁ মোৰ চকুৰ অসুখ হৈছে গাইজ। তো আজি মই মেইন টপিকটো কওঁ মানে আমাৰ বেটাল লাউন এটা ভিডিঅ' বনাইছোঁ আমাৰ এই গুৱাহাটীৰ সি হেৰিটো ইয়াক নামটো নকাং মই বেটাল লাউনক ভাগ দিছোঁ যিহেতু নকাং মই নাম চাম। তো সেই হেৰিটো মানে সিয়াক লৈ এটা ৰিপ্লাই ভিডিঅ' বনাওঁতে মই কমেণ্ট কৰিছোঁ কি বুলি কয় যোনে সেই নামটো দিছোঁ দি এনে কৈছোঁ যোনে তাক বেয়া পায় লাইক কৰ সেনেকৈ দিছিলোঁ। তাতে এটাই কমেণ্ট কৰিছে বেটালাক বেয়া বেয়াকৈ গালি পাইছে। এই চাওকচোন কাষতে মই স্ক্ৰীণশ্বটটো দি থৈ দিছোঁ চাওক এইটো দেখছি না মানে এনেকৈ গালি পাইছে পাৰা গুণতাৰি। এতিয়া মোৰ বেটালা ভিডিঅ'ত যাওক যাই কিনে মোৰ কমেণ্টটো চাব তলত দি চাবছোঁ তাক এনেকৈ গালি পাইছে কিছুমানে নকাং আৰু গাইছ বেয়া বেয়াকৈ পাইছে মুঠতে। তো গাইছ মানে কি মই কৈছোঁ কি ক'ম মই লিখিছোঁ কি যোনে সেই হেৰিটোক বেয়া পা লাইক কৰ তই ভাল পা জানো দে তই লাইক কৰিছে কিয়া লাইকো কৰিব নালাগে কমেণ্টো কৰিব নালাগে। এতিয়া লাইক আহিছে মোটামুটি মোৰ 130-150 মান পাৰ হৈ গৈছে ৰ'ব গাইছ। তো সেইকাৰণে ভাল লাগিছে মোৰ মনটো আৰু মোকো এনেকৈ ছাপোৰ্ট কৰি থাকক মানে অলপ ভাল লাগিছে দেই। আজি কি এটা ভিডিঅ' দিছিলোঁ 9 দিন আগত ভাল ভিউ হৈছে। তো এনেকৈ মৰম দি থাক আৰু গাইছ ৰহ গাড়ীখন জ্বলাওক। আৰু গাইছ মানে আমি হ'লোঁ নলবাৰীৰা চলি হ'লে নলবাৰীৰে ইউটিউবাৰক আমি ছাপোৰ্ট কৰিম কাৰণ জয় মাইটাং কুত্তা মই। তো নলবাৰীৰ চলি হ'লে আমি বেতাল দা হওক ডিম্পু দা হওক তান্দকে ছাবস্ক্ৰাইবো কৰিম আৰু ছাপোৰ্টো কৰিম। কিন্তু আগতে নামটো ক'লোঁ তাকো মই আগতে ছাপোৰ্ট কৰা আছিলোঁ ছাবস্ক্ৰাইবো কৰি থৈ দিছিলোঁ কিন্তু আজিকালি নকৰোঁ। মানে চাওক আমাৰ এই বৰভাগত বানপানী হওঁতে বেটাল লাউন ভিডিঅ' বনাই এনে কৈছিল অসমত দুটা ডাঙৰ ডাঙৰ ইউটিউবাৰ হেৰিত গৈছে কোনোবাই গোৱাত গৈছে কোনোবাই চেন্নাইত গৈছিল সেনেকৈ আছিল সেনেকৈ কৈছে সিহঁত কওঁতে বেটালে বাপৰে সেই হেৰিটো বাপৰে বাপ যি ৰিপ্লাই দিছে মানে বানপানীৰ নামে দি পেলাই ভিউজ কামাই আছে। ভিউজ কামাব কিয়া মানে চা ভিডিঅ' বনাইছে দিছে ভিউজ আহিছে তাহাঁতৰ সেইটো ভাল হৈছে তাতে কিবা ভিউজ কামা হ'ল নেকি এটা ঘণ্টা কথা ক'বা এই হেৰিটোই। তো এইগিলাখান ভিউজ কামা নহয়। আৰু ডিম্পুৰে কৈছে বেটাল বানপানী হৈছে নেকি মই যাম দে সেনেকৈ ক'লে কিবা কৈছে বেটালা ভিডিঅ'তে চাইছোঁ আজি যোনে চনাই চাব লিংকটো মই দি থৈ দিছোঁ ডেছক্ৰিপশ্যনত। আৰু আমাৰ এই হেৰি সি গুৱাহাটী সি হেৰি চাপৰিটোই সি হেৰি কৰিছে কি বুলি কয় হেৰি বোলে বেটালাক বেয়া বেয়াকৈ কৈছে আৰু বানপানীৰ কাৰণে ভিউজ কমাইছে। আৰে ভাই তহঁতৰ গুৱাহাটীত বানপানী নহয় সেনেকৈ হয় গুৱাহাটীখনতো বানপানীৰ নামতে গুৱাহাটীখন হ'লেও মানে আমাৰ ইয়াতে নদী ভাঙি হয় কিন্তু তাতে নদী ভাঙি নহয় বানপানী মানে বৰষুণ দিলে হওক পাহাৰৰ পৰা নামি সেগলাখান পানী। তো আমাৰ ইয়াতে নদী ভাঙি ইমান ডাঙৰ হৈছে ইমান পানী হৈছে হ'লে ভিডিঅ' বনাই এনে ক'বই যিহেতু এইটো মানে হেৰিৰ ৰ'ব মানে গাইজ আমাৰ নলবাৰীত বানপানী হৈছে সেইকাৰণে বেটাল লাউন ভিডিঅ' বনাই দিছে ডিম্পু দাও গৈছে একবাৰ ভিডিঅ' বনাবা চা এতিয়া সেই গুৱাহাটী সি বানপানী হ'লে আমাৰ নলবাৰী সি সহায় কৰিব নাহে বাকী বেলেগ জেগাত সহায় কৰিব যায়। এই যোৱা বছৰ মানে বেলেগ জেগাত সি নলবাৰীত হায়েষ্ট বেছি এনে হৈছে বানপানী কিয় সহায় কৰিব নাহিলি এনে একবাৰ সি সেনে কৰে কুত্তাটোই সি আমাৰ এতিয়া ভিডিঅ' বনাব নাহিলা সি ভিডিঅ' বনাবাই মানে এই সহায়টো কৰিব নাহিলা চালা দে গাইছ। আজি ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পাইছা লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিবি আৰু যিমান পাৰা ইমান শ্বেয়াৰ কৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰ বাকী মই শ্বেয়াৰ কৰিব এটা ভিডিঅ'টো কৰা নাই চাব পাৰে আপোনালোকে কিন্তু এইটো ভিডিঅ' শ্বেয়াৰ কৰিবই গাইছ প্লিজ কৈছোঁ মানে এইটো ভিডিঅ' সি গুৱাহাটী তাত তাকেলৈ যাব লাগিবই গাইছ। জয় অসম বাই বাই গাইছ জয় নলবাৰী বাই।